ঐ বৰ অশান্তি পাইছোঁ। অশান্তি মানে বিয়াত অশান্তি বুজিছা নাই? লকডাউন, ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি, আগফালেও ওলাব নোৱাৰি পিছফালেও ওলাব নোৱাৰি, লকডাউন মুঠতে আৰু দেই। কি কৰিবি কি নকৰিবি, আকৌ বোলে লকডাউন বঢ়াইছেহে। এই বহাইছে শুনিছো, মনটোহে বেয়া লাগিছে দেই। কি কৰিছা পিছে এইকেইদিন? কিনো কৰিম আৰু, এই আমাৰ যে পাছফালৰ পুখুৰীটো, সেই পুখুৰীটোতে বৰশী বাই আছো আৰু দিনে ৰাতিয়ে বুজিছা নে? বাই আছো। পাইছা নাই? কালি পালো নহয় এটা। মানে ইবাৰ দিও বৰশী চুচুকা টানি নিয়ে, সিবাৰ দিও এপাকত নিত লৈ গ'লগে নহয় তললে। চিপ মাৰি দিছো, এমোন মান ধৰা মাছ এটা বৰালি মাছ উঠি আহিলে নহয়। এমোন মান 40 কেজি মান। 40 কেজি। মই পায়ে থাকো বাৰু তেনেকুৱা মাছ। বৰালি মাছ 40 কেজি মান। সেই মোৰ একে হ'ল। কেলে বিশ্বাস হোৱা নাই? কালি দুপৰীয়া সেই আমনি লাগিলে, আমনি লাগি পেলাই বোলো বৰশীটোকে লৈ যাওঁ পিছফালে। সেই পথে হেৰি পুখুৰী এটা আছে ন আমাৰ, দিছিলোগে পুখুৰীটো দিছে নে বৰশীটো দিছোগে, চুচুকে টানি লৈ গ'ল নহয়। চিপ মাৰিছিলো তোমাক কৈ নহয়, মেন্থন লাইট এটা আহিছে আকৌ জ্বলি আছে। জ্বলা মেন্থন লাইট? মোৰ বিশ্বাস হোৱা নাই দেই। বিশ্বাস নাই হোৱা? নাই হোৱা। জ্বলা মেন্থন লাইট তাৰমানে ওপৰলৈ নাহে। আকৌ পানীৰ তলৰ পৰা কেনেকে জ্বলি আহিব? তুমি মাছৰ ওজন কমোৱা, মই লাইট অফ কৰি দিম। কমাই দিলো যেনিবা। মই লাইট অফ কৰি দিছো।